I don't want nobody change me now. Cause I like to be myself. If you're not agree, you can walk. বন্ধুসকলে কল আজি গগৈছ এডভেঞ্চাৰ ইউটিউব চেনেলৰ পৰা পোনপ্ৰথমে আপোনালোকলৈ বহুত নমস্কাৰ। আজি মানে বহুত দিনীয়া পৰিকল্পনা বহুত দিনীয়া এটা মানে মোৰ মানে কি প্ৰি প্লেনিং এটা আছিলে মানে ভিডিঅ'টো লাষ্টলৈকে চাব বহুত ফুললি এডভেঞ্চাৰাছ হয়। আজি আমি যাম নদীত এখানে যাম। আজি মই গান গাম পানীৰ তলত। অলপ বৈজ্ঞানিক কিছুমান সূত্ৰ আমি ব্যৱহাৰ কৰিছোঁ, সেইটো ব্যৱহাৰ কৰি আপোনালোকে পানীৰ তলতো গান গাব পাৰে। মই উদংগ দেখাৰে একেবাৰে আছোঁ মানে এতিয়া চুইমিঙত যাম, গতিকে এনেকৈ ড্ৰেছটো এনেকৈ দীঘলীয়া চুইমিং কষ্টিউমটো লগাই ল'লোঁ। গতিকে অৰ্ধনগ্নভাৱে এনেকৈ অহাৰ বাবে আপোনালোকে কোনো বেয়া একো নকয় যাতে, ক'লেও ক'ব একো নাই, কোনোবাই ভাল নাপাবও পাৰে। আৰু প্ৰথম কথা হ'ল মই চশমাযোৰ লৈ লওঁ, বেগতে সোমাই আছে, এইযোৰ লৈ লওঁ। নেক্সট কথা হ'ল আৰু একো ল'বলগীয়া নাই, মই বাহিৰত গৈ লগি চকিবিলাক লৈ লওঁ। আঁঠুৱা খোলাই নাই, ৰুমটো এনেকৈ থাকে দেই। বাকী গৈ থাকোঁ, আমাৰ বহুত প্ৰচেছ আছে। গতিকে পানীৰ তলত আপোনাৰ কাঠৰ নাওখনত কেনেকৈ পাম্প দিম, কেনেকৈ এয়াৰ মানে এনেওতো পানীৰ তলত এয়াৰ নহ'লে গান গাব নোৱাৰোঁ। গতিকে পানীৰ তলত আপুনি কেনেকৈ এয়াৰটো প্ৰডিউচ কৰিম, কেনেকৈ এয়াৰটো আনিম, গতিকে সেইবিলাক বহুত দীঘলীয়া হ'ব কামবিলাক। গতিকে গৈ থাকোঁ মই বাই চাই থাকক পিছৰ ক্লিপবিলাক। স্পন নিপিন্ধিলে হ'ব। Cause I don't want nobody change me now. Cause I like to be myself. If you're not agree, you can walk away. You can walk away. You can walk away. Something in my mind makes me think I ain't nobody perfect. Something in my mind makes me think I ain't nobody perfect. Ain't nobody perfect. Ain't nobody perfect. Ain't nobody perfect. ফাইনেলি আমি আহি আমাৰ নিজৰ লোকেশ্যনত পালোহি, একদম পাৰফেক্ট। ইয়াৰ মাটিখিনি বালিমীয়া, গতিকে নাওখনো আছে আমাৰ, লোহিত আছে, গগৈ আছে। গতিকে আজি আপোনালোকক কোৱাৰ দৰে পানীৰ তলত গান গাব হ'লে এনেইতো আপোনাৰ বিনা এয়াৰত উইদাউট এয়াৰ মানে বায়ু আমি কোনো গান গাব নোৱাৰোঁ। গতিকে প্ৰথম কথা হ'ল আমি নাওখন ওলটাই পিনি ইয়াত যোনটো পাম্প দিয়া প্ৰচেছ বুলি কয়, যোনটো এয়াৰ আমি ইয়াত ভৰাম মানে সেই এয়াৰ ভৰোৱা কামটো কৰি লওঁ। প্ৰথমে নাওখন লুটিয়াই লওঁ, লুটিয়াই দে মাৰ। নাওখন লুটিয়াই ল'লোঁ। এতিয়া মই ইয়াৰ পিছত সোমাই থকা চায়েন্সটো কৰি দিছোঁ। নাওখন যে লুটিয়াই ল'লোঁ, নাওখনৰ তলত যোনটো এই তলফালে যোনটো স্পেচ আছিলে মানে পাইছা নাই পোৱা নাজানো, মই পানীটো লৈ মাৰিলোঁ। ইয়াত তলত যোনখিনি স্পেচ আছে, ইয়াৰ পৰা এতিয়া এনেকৈ হাতে এনেকৈ মাৰি আপোনাৰ এটা পাম্প দিয়া প্ৰচেছ হ'ব, যোনটোৰ পৰা মানে আমি হাতৰ ওপৰৰ এয়াৰখিনি ইয়াৰ ভিতৰত ভৰাই ল'ব পাৰিম। ভৰাই লোৱাৰ মাজত এখন নাওখন ওপৰলৈ উঠি আহিব আৰু তলেদি বুৰ মাৰি গৈ পিনি আমি নাওখনৰ তলত সোমামগৈ। সোমাই পিনি তাৰপিছত গোৱা হ'ব গান। আল্টিমেটলি কি হ'ব, পানীৰ তলত গান গোৱা। গতিকে পাম্প দিয়া প্ৰচেছটো কৰোঁ, অলপ টাইম লাগিব, সেইখিনি দেখাই নাথাকোঁ। তথাপিও লোহিত দুবাৰমান এনে পাম্প দিয়া সেইটো দেখাই দে, কেনেকৈ দিয়া হ'ব। এনেকৈ হাতে এনেকৈ মাৰি আপোনাৰ এইটো পাম্প দিয়া প্ৰচেছটো হ'ব। গতিকে এইখিনি পাম্প দি থাকোঁ, এইটো টাইম লেপছলৈ আপোনাৰ ফাইনেলি আমি বহুতখিনি পাম্প দিব পাৰিলোঁ। দেখিছে আপোনাৰ নাওখন ওপৰলৈ উঠি আহিছে। গগৈ আৰু লোহিতে টেষ্ট কৰি আহিব যে ইয়াত কিমান এয়াৰ সোমালে। গতিকে আমি পানীৰ তলত গান গাব পৰা অৱস্থাত আছোনে নাই। গগৈ টায়াৰ এটা মাৰিছা, চাউণ্ডটো আহে নাই চাওঁ। বহুত ধুনীয়াকৈ আহিছে পানীৰ তলৰ পৰা। আপোনাৰ বডিৰ গোটেই পৰ্চনবিলাক পানী থাকিব, জাষ্ট ইমানকণ নাকেদি যোনটো এয়াৰ পাব মানে ওপৰৰ পৰা সেইটো ওলাই থাকিব। গতিকে আৰু ধুনীয়াকৈ শুনিব পাৰিব। গতিকে আজি আমি কি গান গাম, অসমীয়া গান নে ইংলিছৰ গান নে হিন্দীয়ে গান নে বনৰীয়া নামে গান আৰু। গতিকে মই এবাৰ চাই আহোঁগৈ পানীৰ তলত গৈ মেলি কেনেকুৱা কণ্ডিশ্যনটো। আপোনালোকে মোক দেখিছেনে বাৰু? স্ক্ৰীণখন কিবা হৈ গ'ল। মই আছোঁ পানীৰ তলত, একেবাৰে নাওখনৰ যোনটো এয়াৰটো দেখাই দিছোঁ। ইয়াত আপোনাৰ এখন নদীটো আছে, একেবাৰে আমি নাৱৰ ভিতৰত সোমাই আছোঁ। এতিয়া ইয়াৰ ভিতৰৰ পৰা আপোনালোকক মই এটা গান এটা গাম, আমি পুৰণা গান এটা। কি গান গাওঁ? খেতি খাটা কৰি লাহৰি মাকো মাৰি তাতে ৰুবই আছিলা, আমি
আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পিয়া পাৰি দিছিলা যতনাই গঢ়ি ৰচক পচক ঢোলৰ মাতত টোল তাকপে ঘনাই ঘনাই উঠা চিগে আৰু চিগে নাচনি জৰে। আপুনি দেখিলে সেইটো মানে যোনটো আমি এনেই গ্লাছ এটা জুবিয়াই বুলি কেতিয়াবা কওঁ যে ওপৰলৈ এয়াৰটো ওলাই থাকে, ঠিক তেনেদৰে আমি মানে ইয়াতো নাওখন এনেকৈ এয়াৰটো ওপৰলৈ উলিয়াই ল'লোঁ আধা মানে। তাৰপৰা পানী নাওখন ইফালৰ পৰা বুং মাৰি আহি পিনি ইয়াত সোমাই নাকটো এনেকৈ উলিয়াই থৈ মেলি ইয়াৰ ভিতৰত আমি গান গাই আছোঁ। আমি আছোঁ পানীৰ তলত, দেখিছে গোটেই বডি পানীৰ তলত, অকল আমাৰ মাথাটো মুখখন ওলাই আছে এনেকৈ। এতিয়া আমি নাওখন চলি গৈ আছে, ক'লৈ গৈ আছে নাজানো। মোৰ চাউণ্ডটো বহুত কিবা কিনি আহিছে চাগে, জানো কেনেকুৱা আহিছে। গতিকে ডাঙৰ আমি উঠি কেইটামান মাৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেন্তে মোৰ গগৈ এডভেঞ্চাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব যে মোৰ ক'ত ভুল হৈছে কি নহয়, যাতে মই ইয়াতকৈ ভাল ভিডিঅ' বনাব পাৰোঁ। গতিকে আজিৰ বাবে ইয়াকে কৈ বাই বাই। এয়াৰটো কমি গ'ল, ইয়াকে কৈ বেয়া বাই। এয়াৰটো কমি গৈছে, জল্দি কিনে তললৈ ওলাব লাগিব, আমি উশাহটো কম পাইছোঁ। বাই বাই দেই। ফাইনেলি ওলাই আহিলোঁ আমি নাওখনৰ ভিতৰৰ পৰা। গগৈ এতিয়াও সোমাই আছে, গৈ ওলাই। এইটো শুনা নাপায়, গতিকে ইয়াকে কৈ সামৰণি মাৰিছোঁ আৰু দীঘলীয়া কৰি নাথাকোঁ, বহুত দীঘলীয়া হৈ গ'ল চাগে ভিডিঅ'টো। গতিকে ইয়াকে কৈ সামৰণি মাৰিছোঁ, বাই বাই।